বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। সৰ্বশিক্ষা অভিযানত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। প্ৰায় ৭,২৫০টাতকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে সৰ্বশিক্ষা অভিযানৰ ফালৰ পৰা। অসমৰ সকলোৰে চাকৰি আছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, সিলেকশন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ' যোগে জনাই আছো। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনেদৰে আবেদনসমূহ কৰিব ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা দেখাই দিয়া হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে সৰ্বশিক্ষা অভিযান ভৰ্তি 2025ৰ কাৰণে আহিছে। মই আপোনালোকক জনাইছোঁ সৰ্বশিক্ষা অভিযানৰ ভৰ্তি আহিছে 2025ৰ কাৰণে। এপ্লাই ফৰ পাৰ্ট টাইম টিচাৰ ৱাৰ্ডেন ভেকেন্সি, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি, পাৰ্ট টাইম টিচাৰৰ ভেকেন্সি আছে, লগতে ৱাৰ্ডেন ভেকেন্সি আপোনালোকৰ মুকলি কৰি দিছে। আৰু নটিফিকেশ্যনখন মুকলি কৰিছে জুলাই মাহৰ 29 তাৰিখে। বেছি দিন হোৱা নাই নটিফিকেশ্যনখন অহা। জুলাই মাহৰ 29 তাৰিখে ভেকেন্সিখিনি ৰিলিজ কৰি দিছে। সো আপোনালোকে আবেদনসমূহ যে কৰিম বুলি ভাবি আছে বা কৰিম বুলি ভাবিছে বা ইলিজিবল হয়, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক এটা ইয়াৰ বিষয়ে অভাৰভিউ দি দিব বিচাৰিছোঁ, তাৰপিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। আৰু সৰ্বশিক্ষা অভিযান মানে আছে শিক্ষা বিভাগৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। আৰু ইয়াৰ ক্ষেত্ৰত যিটো অভাৰভিউ হয়, অভাৰভিউটো এনেকুৱা ধৰণৰ হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে সৰ্বশিক্ষা অভিযান ভৰ্তি 2025 ভেকেন্সি নেমটো আপোনালোকে তেনেকৈ হৈছে সৰ্বশিক্ষা অভিযান ভৰ্তি 2025। অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষাৰ পৰা আহিছে। লগতে ভেকেন্সি আছে মানে ডিষ্ট্ৰিক্ট ৱাইজত ভেকেন্সি মুকলি কৰিছে। ৱাৰ্ডেন ভেকেন্সি মুকলি কৰিছে, পাৰ্ট টাইম টিচাৰৰ ভেকেন্সি মুকলি কৰিছে। আৰু এপ্লাই মোডটো আছে অফলাইন যোগে কৰিব লাগিব। আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 7 আগষ্ট 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব, তাৰপিছত আপোনালোকে আবেদনসমূহ কৰিলে নহ'ব। আৰু হু কেন এপ্লাই যে ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। চ' অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলো ষ্টেটৰ মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই সকলোখিনি ডিটেইলছ জনাই দিছোঁ। সমগ্ৰ শিক্ষাৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। মিনিমাম এজ 18 বছৰ, মেক্সিমাম আপোনালোকৰ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। বিশেষকৈ SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ পাব। মানে আপোনালোকৰ SC SC কেণ্ডিডেট হ'লে 55 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰ, মানে আপোনালোকে 53 বছৰলৈকে পাৰিব। আৰু PWBD 10 বছৰ 60 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PWD কোনো ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু চিলেকশ্যন প্ৰচেছ যদি মই ক'বলৈ যাওঁ, বিশেষকৈ ইয়াৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচেছ হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকক শ্বৰ্ট লিষ্টেড কৰিব। আৰু শ্বৰ্ট লিষ্টেডৰ ভিত্তিত আপোনালোকৰ কোনো এক্সাম নহয়। নোহোৱাৰ ফলত আপোনালোকৰ কি হ'ব, ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন যে পাছ হৈ যায়, ফাইনেলি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত বিচাৰিছে এনি গ্ৰেজুৱেশ্যন, মানে যিকোনো ষ্ট্ৰীমৰ পৰা যে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, BA হওক BSc হওক BCom হওক, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত জনাইছোঁ আপোনালোকৰ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। বিশেষকৈ এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকৰ হাতত এইকেইটা ডকুমেণ্টছ আছে বা আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিবলৈ, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বেছি দিন আপোনালোকৰ হাতত নাই, 7 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁৱে। চ' কেনেদৰে আবেদনসমূহ কৰিব মই সেইটোও আপোনালোকক জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে পোনপ্ৰথমে অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব। পঢ়ি চোৱাৰ পিছত আপোনালোকে যদি ইলিজিবল বা ইণ্টাৰেষ্টেড হয়, তেন্তে আপোনালোকৰ তাৰ যিটো এড্ৰেছ হয়, সেই এড্ৰেছটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব। আৰু চেণ্ড কৰি দিয়াৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকৰ ইণ্টাৰভিউ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল আপোনালোকৰ চিলেকশ্যনসমূহ পাছ কৰিলে শেষত ডকুমেণ্টছ ভেৰিফিকেশ্যন বা ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ হ'লে আপোনালোকৰ ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আৰু হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আজিলৈ